গাড়ী আজি ওলাই দিলোঁ মালিনী থানলৈ বুলি। মালিনী থানলৈ যাবলৈ আমি গাড়ীৰে গৈ আছোঁ। এতিয়া বৰ্তমান লীলাবাৰী ষ্টেচন পালোহি। লীলাবাৰী ষ্টেচনত অলপমান ইফালে সিফালে ঘূৰিলোঁ আৰু বৰ্তমান ট্ৰেইন আহি গ'ল। ট্ৰেইন বুলি ক'লেতো বাদাম খাবই লাগিব। মই অকলে অহা নাই দেই, এই সকলো মোৰ লগতে আহিছে। আৰু এনেদৰে গৈ গৈ আমি পালোঁগৈ গোগামুখ ষ্টেচন। গোগামুখ ষ্টেচনৰ পৰা গৈ পালোঁগৈ পালোঁগৈ চিলাপথাৰ ষ্টেচন। চিলাপথাৰ ষ্টেচনৰ পৰা নামি গম পালোঁ যে প্ৰথম ছাৰৰ ঘৰলৈহে যাম। ছাৰৰ ঘৰলৈ এনেদৰে আহি আছোঁ। ছাৰৰ ঘৰ পালোঁহি। এয়া হ'ল ছাৰৰ ঘৰ। ছাৰৰ ঘৰলৈ আমি এনেকৈ সোমাই গৈ ছাৰৰ প্ৰথম ছবিসমূহ আৰু ছাৰৰ ষ্টুডিঅ'টো চালোঁ। আৰু এতিয়া গ'লোঁ মালিনী থানলৈ বুলি টিকেট চিকেট কাটি এয়া মালিনী থানলৈ আমি সোমাই গৈছোঁ। মালিনী থানলৈ বৰ্তমান উঠি আছোঁ ষ্টেপকেইটাত। ষ্টেপত এনেদৰে উঠি পালোঁহি আমি। এতিয়া চাকি তাকি জ্বলাম। এয়া হ'ল আমি আহি পালোঁহি। এতিয়া চাকি জ্বলাইছোঁ। চাকি জ্বলাই হৈ যোৱাৰ পাছত আমি যাম এতিয়া এই মন্দিৰটোৰ ভিতৰলৈ। আমি এনেদৰে আহি মন্দিৰটোৰ ভিতৰত ফটো ল'লোঁ। ফটো লোৱাৰ পাছত আমি আকৌ অলপ ইফালে সিফালে গ'লোঁ। ৰ'ব বাহিৰত গৈ আপোনালোকক এটা ভিউ দেখুৱাম, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। এইটো ভিউটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আকৌ আমি এনেদৰে তললৈ আহিলোঁ, যিহেতু আমি বেছি ওপৰলৈ নগ'লোঁ।